হেল্ল' বন্ধু-বান্ধৱীসকল, মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে আজি নতুনকৈ এটা ৰেচিপি এড কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়া আমাৰ কি ব্যৱহাৰ কৰিছোঁ সেইবোৰ আমি ধুনীয়াকৈ চাওঁ আহক। ইয়াৰ বাবে মই ধুনীয়াকৈ কিউব কাটিং কৰি দুটা পিঁয়াজ কাটি ল'লোঁ, এটা গাজৰ কাটি লৈছিলোঁ আৰু এটা কেপচিকাম কাটি লৈছোঁ। ধুনীয়াকৈ দুটা আলু লৈছোঁ কিউব কাটিং কৰি, আৰু স্পাইচি ভাল পাওঁ কাৰণে মই দুটা জলকীয়া আৰু অকণমান ধনিয়া কাটি লৈছোঁ। ঠিক এনেদৰে আপোনালোকেও কাটি ল'ব। আৰু এতিয়া মই অকণমান ঘিউ এড কৰিছোঁ। আটা লৈছোঁ আৰু ময়দা লৈছোঁ। 100% আটা আৰু 70% ময়দা লৈছোঁ। লৈ পেলাই ধুনীয়াকৈ লৈ লৈছোঁ। লৈ পেলাই নিমখ অকণমান এড কৰিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকেও নিমখ এড কৰিব। অকণমান তাত মই ৰিফাইন তেল ঢালি লৈছোঁ। ধুনীয়াকৈ এতিয়া সানি লৈছোঁ। সানি লৈ পেলাই অকণমান পানী এড কৰিছোঁ। আপোনালোকেও সেই অনুপাতে পানী এড কৰি পেলাই ধুনীয়াকৈ সানি ল'ব। ঠিক ময়ো তেনেদৰে সানি লৈছোঁ। ছফ্ট আৰু ক্ৰিস্পি হ'বৰ কাৰণে মই ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ এনেকৈ ফেটি ল'লোঁ। হৈ গ'ল মোৰ তৈয়াৰ। আৰু মই 15 মিনিটৰ কাৰণে ইয়াক ৰাখি দিম। আৰু তেল গৰম কৰিছিলোঁ। গৰম তেলত মই সেই কিউব কাটি থোৱা আলুখিনি মই আগতে ফ্ৰাই কৰিছোঁ। তাৰপিছত মই গাজৰটো দি দিছোঁ। গাজৰ আৰু আলু হাৰ্ড হয় কাৰণে আগতে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকেও ঠিক তেনেদৰে ফ্ৰাই কৰি ল'ব। যদি মোৰ খানাৰ ৰেচিপিবোৰ ভাল পায়। তাৰপিছতে মোৰ কেপচিকাম এড কৰি দিলোঁ। কেপচিকাম এড কৰি ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দি মই এটা তিয়ঁহ লৈছিলোঁ। তিয়ঁহটো ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ। তিয়ঁহটো সেই কিউব চাইজ কাটিং। ধুনীয়াকৈ আপোনালোকেও এনেদৰে কাটি ল'ব। গোটেইখিনি আজি মই কিউব চাইজত কাটিছোঁ। এনেকৈ তিয়ঁহটো মই কাটি লৈছোঁ। তিয়ঁহটো কটাৰ আগতে আপোনালোকেও চাই ল'ব। কিছুমান তিয়ঁহ তিতা থাকে। তিতা তিয়ঁহ হ'লে আপোনাৰ গোটেই ৰেচিপি শেষ হৈ যাব। আৰু ধুনীয়াকৈ মোৰ এইবিলাক হৈ গৈছে, যিখিনি বস্তু মই ফ্ৰাই কৰিছিলোঁ, গাজৰ, আলু আৰু কেপচিকাম। আৰু এইটো ধুনীয়াকৈ মই কাঢ়ি লৈছোঁ এখন চালনী লৈ। এতিয়া তেলটো যাবৰ কাৰণে অকণমান সময় মই লৰাই দি ছাইডত ৰাখি দিম। আৰু এতিয়া মই আটা যিটো মাৰি থৈছিলোঁ সেইটো 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পিছত মই আটাটো উলিয়াই লৈছোঁ। আটাটো উলিয়াই লৈ ধুনীয়াকৈ পেৰা বনাই লৈছোঁ। পেৰা বনাই এতিয়া মই বেলিম। আপোনালোকে ঠিক তেনেদৰে বেলি ল'ব। ধুনীয়াকৈ গোলকৈ বেলি ল'ব। এতিয়া আপোনালোকৰ আৰু অকণমান মই ডাঠ কৰিছোঁ। ডাঠ কৰি ধুনীয়াকৈ বেলি ল'লোঁ। আৰু ধুনীয়াকৈ গোল কৰি ল'ব আপোনালোকেও। তেতিয়া আপোনালোকে যিটো বস্তু বনাব দেখিবলৈ ভাল হ'ব। ঠিক তেনেদৰে মই বেলি ল'লোঁ। গোটেইকেইটা চেম চাইজত বেলি লৈছোঁ। দেখিছে অকণমান ডাঠ কৰি কেনেকৈ বেলি লৈছোঁ। আৰু বেলি লোৱাৰ পিছত মই এতিয়া ফ্ৰাই পেনত দিলোঁ। 60% মই এতিয়া ধুনীয়াকৈ অকণমান সেকি ল'ম। 60% গোটেইকেইটা মই তেনেদৰে এতিয়া সেকি লৈছোঁ। হৈ গৈছে 60%। তাৰপিছত গোটেইখিনি তেনেকৈ সেকি লোৱাৰ পিছত এতিয়া মই অকণমান সেই টাৱাখনতে ৰিফাইন এড কৰিছোঁ। ৰিফাইন এড কৰাৰ পিছত মই সেই কিউব কাটিং কৰি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ তেলত দি দিছোঁ। আৰু লগতে মই যিকেইটা জলকীয়া কাটি ৰাখিছিলোঁ সেই জলকীয়াকেইটাও এড কৰি লৈছোঁ। এড কৰি ধুনীয়াকৈ টাৱাখনত লৰাই দিছোঁ। পিঁয়াজটো অকণমান মই ফ্ৰাই হ'বলৈ দিম। অকণমান পিঁয়াজটোত কালাৰ আহিবলৈ দিম, ব্ৰাউন কালাৰ। আপোনালোকে ধুনীয়াকৈ এনেদৰে ভাজি ল'ব পিঁয়াজটো। ঠিক এনেদৰে পিঁয়াজটো ভাজি লৈ ধুনীয়াকৈ কালাৰ আহি গৈছে। এতিয়া মই যিখিনি বস্তু ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি বস্তু দি দিম। আলু, গাজৰ আৰু কেপচিকাম ধুনীয়াকৈ তাৰ লগত সান মিহলি কৰি ল'ম।
আৰু ধুনীয়াকৈ এনেকৈ লৰাই দিম এইটোৰ লগত সিটো সান মিহলি কৰি দিম এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব আজি অকণমান মই চেনি ব্যৱহাৰ কৰিছোঁ চুগাৰ আৰু অকণমান হালকাছে ৰেড চিলি পাউডাৰ দিছোঁ মই কালাৰ আৰু স্পাইচি হ'বৰ কাৰণে তাৰপিছত মই অকণমান এৰমেটিক পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ মই মিহলাই দিছোঁ আৰু এটা ভেজ মিউনিছ আছে মিউনিছ মই অকণমান মিউনিছ ব্যৱহাৰ কৰিছোঁ আৰু অকণমান টমেটো কেটচাপ ইউজ কৰিছোঁ এটা ধুনীয়াকৈ বস্তুখিনি মিহলাই লওঁ ধুনীয়াকৈ সান মিহলি কৰি ল'লোঁ গোটেইখিনি ইয়াৰ পিছত মই 1 চামুচ চয়া চচ দিছোঁ আপোনালোকৰ চয়া চচ ব্যৱহাৰ কৰিলে কৰিব পাৰে নকৰিলে কোনো কথা নাই মই সোৱাদ অনুসৰি দি দিছোঁ 1 চামুচ চয়া চচ আৰু ধুনীয়াকৈ এতিয়া এনেকৈ এনেদৰে সান মিহলি কৰি ল'লোঁ অকণমান মই ভাজিম যাতে গোটেইখিনি সান মিহলি হৈ যায় আৰু মই এটা তিয়ঁহ কাটি ৰাখিছিলোঁ একেবাৰে শেষত তিয়ঁহ আৰু ধনিয়াটো ব্যৱহাৰ কৰি দিছোঁ মই জুই বন্ধ কৰি দিলোঁ বন্ধ কৰাৰ পিছত গোটেইখিনি সান মিহলি কৰি এতিয়া মই ৰাখি দিম আৰু মই এনেকুৱা 2টা কিউব চিজ লৈছোঁ চিজটো ধুনীয়াকৈ মই স্লাইচ কৰি লৈছোঁ একেবাৰে মিহি মিহিকৈ আপোনালোকৰ চিজ নহ'লেও কোনো কথা নাই কিন্তু মই অকণমান চিজ ব্যৱহাৰ কৰিম ধুনীয়াকৈ স্লাইচ কাটিং কৰি ল'ম আৰু ধুনীয়াকৈ আগতে সেকি থোৱা ৰুটিকেইটাত বা পৰঠাকেইটাত ধুনীয়াকৈ এনেদৰে মই ভাজি থোৱা বস্তুখিনি দিলোঁ দিয়াৰ পিছত মই সেই ছাইডত যিখিনি অকণমান চাট মছলা ব্যৱহাৰ কৰিছোঁ মই আপোনালোকেও চাট মছলা ব্যৱহাৰ কৰিব পাৰে টেঙা আৰু নিমখ হ'বৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ মই চিজখিনি সজাই ল'লোঁ সজাই লৈ পেলাই যিটো মই মিহলাব বিচাৰিছোঁ তেনেকৈ মিহলাই লৈ দেখিছে আপোনালোকে হৈ গ'ল এতিয়া মই অকণমান ৰিফাইন তেল সেই টাৱাখনতে দি দিলোঁ আৰু টাৱাখনত ধুনীয়াকৈ ৰিফাইন তেলটো মই মিলাই ল'লোঁ মিলাই লোৱাৰ পিছত মই এতিয়া দেখিছে আপোনালোকে তেনেদৰে এটা দিছোঁ আৰু দ্বিতীয়টো মই তেনেকৈ দৰে দি দিছোঁ দি পেলাই অকণমান ফ্ৰাই কৰি ল'ম আৰু এতিয়া মই ধুনীয়াকৈ লুটিয়াই দিম হৈ গৈছে আৰু তেনেদৰে মই এইটো লুটিয়াই দিম ঠিক তেনেদৰে আপোনালোকে গোটেইখিনি এইদৰে অকণমান তেলত ফ্ৰাই কৰি ল'ব তেনেদৰে হেল্ল' বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চ' এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব চ' থেংক ইউ ছ' মাছ